হেল্ল' এভৰিৱান, দীপুজ ট্ৰাভেল ব্লগলৈ সকলোকে স্বাগতম জনাই পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' লৈ আনিছোঁ। আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ আমচঙত থকা এখন সুন্দৰ ৰিজৰ্ট, আৰু ৰিজৰ্টখনৰ নাম হৈছে আমচং টি ষ্টেট। তেনেহ'লে বলক আপোনালোকক লৈ যাওঁ। আৰু আপোনালোকে এই সুন্দৰ ৰিজৰ্টটোত আহিবলৈ চাহপাত বাগানৰ মাজেৰে আহিব লাগিব। কি সুন্দৰ চাহপাত বাগান দেখিবলৈ পাইছোঁ। আপোনালোকে এই ৰিজৰ্টটোত আহিবলৈ দিগাৰু হৈ কিনিও আহিব পাৰে, আৰু মোৰ পিছফালে সাতগাঁও আপোনাৰ আৰ্মি কেম্পৰ ভিতৰেৰে আহিব পাৰে। মই সাতগাঁও আৰ্মি কেম্পৰ ভিতৰেৰে আহিছোঁ। তো বলক তেনেহ'লে আগবাঢ়ি গৈ সেই ৰিজৰ্টটো, সুন্দৰ ৰিজৰ্টটো আপোনালোকক ভিজিট কৰাম। পাইছে, এইটোৱে মেইন গেটটো, অতিকৈ সুন্দৰ। এণ্ট্ৰি কৰিয়ে প্ৰথমে লেফ্ট ছাইডে এটি সুন্দৰ শ্বপ দেখিবলৈ পাইছোঁ, য'ত টি বিক্ৰী কৰা হৈ আছে। তেনেহ'লে বলক আগবাঢ়ি যাওঁ, আৰু আগবাঢ়ি গৈ আমি কি দেখিবলৈ পাইছোঁ চাওক। আৰু গাইজ, ইয়াতে আপোনালোকে জংগল ৰাজ বুলি আছে, য'ত আপোনাৰ ADV ৰাইডো কৰিব পাৰে। চ' আপোনালোকক দেখাই দি আছোঁ। এয়া দেখিবলৈ পাইছে ADV। বলক আপোনালোকক ভিতৰলৈ লৈ যাওঁ আৰু সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ। ATV ৰাইড আপোনাৰ ATV ৰাইড 200 এখন আছে। হয়। আপোনাৰ 1 পাৰ্চনৰ কাৰণে হয় ATV 200 cc খন 699 তাৰ প্ৰাইচ। হয়। আৰু 400 cc এখন আছে। হয়। দেন আপোনাৰ 1 পাৰ্চন গ'লে 999, ডাবল পাৰ্চন গ'লে 1299। আৰু 1 পাৰ্চন যাব খুজিলে 1 পাৰ্চন যাব পাৰিব। আৰু ৰেঞ্জাৰ আছে, আপোনাৰ ৰেঞ্জাৰখন 1299। ডাবল পাৰ্চন যাব পাৰিব, ডাবল চিটাৰ হয়। আৰু যদি 1 পাৰ্চনো যায় 1299। আৰু জিপচিটো কিহৰ কাৰণে? মানে আমাৰ ওপৰত কেফেটেৰিয়াৰ পৰা ক'ত লৈ যাব? আপোনাৰ বাগানৰ এই চাইডে হেৰি কৰিব ন? ঠিক আছে, থেংক ইউ। চ' গাইজ, তেনেহ'লে আপোনালোকে জানিব পাৰিলে যে গুৱাহাটীৰ ভিতৰতো এটি সুন্দৰ ঠাইত চাহপাত বাগানৰ মাজেৰে আপোনালোকে ADV ৰাইডৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰে, আৰু তাৰ কাৰণে আহিব লাগিব আপোনালোকে জংগল ৰাজত। আৰু জংগল ৰাজ অৱস্থিত হৈ আছে আমচঙত। আপোনালোকে যদি চহৰৰ হাই হুলস্থুলৰ পৰা আঁতৰত এটি সুন্দৰ ৰবিবাৰ কটাব বিচাৰে, তেনেহ'লে আপোনাৰ কাৰণে এই ঠাইডোখৰ একদম পাৰফেক্ট ঠাই হ'ব। খুবেই সুন্দৰকৈ সাজি উলিয়াইছে ঠাইডোখৰ, আৰু এয়া জিপচি চাফাৰী চলি আছে। চাওক, সঁচাকৈ খুবেই সুন্দৰ। বলক তেনেহ'লে আপোনালোকক অকণমান চাহপাত বাগানৰ পৰিৱেশ দেখাওঁ। এটি সুন্দৰ ঠাইৰ পৰা আমচং টি ষ্টেটটো দেখাইছোঁ, চাব। আপোনালোকক ৰিজৰ্টটোৰ ভিতৰ ভাগলৈ লৈ যাওঁ। বাহিৰৰ পৰা ৰিজৰ্টটো দেখিবলৈতো খুবেই ভাল লাগিছে, ভিতৰ ভাগ দেখিবলৈ কেনেকুৱা চাওঁ বলক। সঁচাকৈ গাইজ, ভিতৰ ভাগ খুব সুন্দৰকৈ সজাইছে, চাওক। বলক তেনেহ'লে আগুৱাই গৈ থাকোঁ। আৰু মোৰ বাবে ছিট বুকিং কৰা আছে, তেনেহ'লে বলক। আৰু মই খাবলৈ অৰ্ডাৰ কৰিছোঁ ভেজ বিৰিয়ানী, আৰু লগতে
ম'ম' অৰ্ডাৰ কৰিছোঁ চাওক আৰু টেষ্ট কৰি কিনে জনাম কেনেকুৱা লাগে সঁচাকৈ খাবলৈ খুবেই টেষ্টি আছিলে আৰু এটা ৰবট দেখিবলৈ পাইছোঁ য'ত জুচবোৰ ছাৰ্ভ কৰে চাওক কি ধৰণে যায় ৰবটটোৱে চ' এটা আল্টিমেট এক্সপিৰিয়েঞ্চ পাব ইয়াতে আহিলে আপোনালোকে আৰু কেফেটেৰিয়াৰ ছাইডতো কি সুন্দৰ বহিবলৈ জাগা বনাই দিছে চাওক আমি আপোনালোকক ওচৰৰ ভিউবোৰ দেখাইছোঁ আৰু এয়া দেখিছে ৰিজৰ্টটোৰ বেক ছাইডৰ ভিউ চাওক সঁচাকৈ গাইজ এই ৰিজৰ্টটোত আহি খুবেই ভাল লাগিলে আই হোপ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে চ' আজিলৈ বাই বাই